নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম যিসকল প্ৰাৰ্থীয়ে CTET অৰ্থাৎ সেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্টৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ কাৰণে এটি গুৰুত্বপূৰ্ণ পাব্লিক নোটিছ আহিছে ইয়াত কোৱা হৈছে the candidates registered for 17th edition of central teacher eligibility test are hereby informed that the CTET examination will now be conducted in offline mode, that is pen paper OMR based, on 28/8/2023 Sunday all over India in the specified cities. অৰ্থাৎ CTETৰ যিটো এইবাৰৰ পৰীক্ষা সেইটো হ'ব অফলাইন মোডত যেনেকৈ আগতে হৈছিল আৰু এক্সাম কেতিয়া অনুষ্ঠিত হ'ব এইটো কোৱা হৈছে যে 20 আগষ্ট তাৰিখে এইবাৰৰ CTET পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে এটি ভাল খবৰ যিসকলে আবেদন কৰিছে কাৰণ অনলাইন মোডত হয়তো বহুতো প্ৰাৰ্থীয়ে কম্পিউটাৰৰ বিষয়ে বেছিকৈ নাজানে বা সমস্যা কিছুমান আহি পৰে গতিকে অফলাইন মোড ইজ দ্য বেষ্ট মোড গতিকে এইটো ভাল কাম কৰিছে CBSC ফালৰ পৰা গতিকে এইটো আছিল এটা নোটিছ গতিকে সকলোকে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ